নমস্কাৰ সাধাৰণ জ্ঞান ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এই চেনেলটোৰ এইটো দ্বিতীয়টো ভিডিঅ'। এই চেনেলটোত আপোনালোকে বিশেষকৈ সাধাৰণ জ্ঞানৰ সকলোবিলাক ভিডিঅ' পাব, লগতে শিক্ষাৰ লগত জড়িত কিছুমান ভিডিঅ', লগতে যদি আপোনালোকৰ কেতিয়াবা দৰকাৰ বুলি অনুভৱ কৰে যদি মোক কমেণ্টত জনায়, তেতিয়া মই ইউটিউবৰ ভিডিঅ' কেতিয়াবা আপলোড কৰিম, যেনেকৈ কেনেকৈ ইউটিউব চেনেল এটা খোলে বা কেনেদৰে ভেৰিফাই কৰে, তেনেকুৱা দুই এটা ইউটিউবৰ সৰু সুৰা বস্তু তেনেকৈ দিবলৈ চেষ্টা কৰিম। সেয়েহে আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব। আৰু মই প্ৰথমতে মোৰ নিজৰ যিটো উৎপল ফুকন ইউটিউব চেনেল, সেই চেনেলটো লিংক ডিছক্ৰিপশ্যনত দি দিম, সেইটো গৈও ছাবস্ক্ৰাইব কৰি থ'ব। আৰু সেই চেনেলটোত প্ৰথমতে মই সাধাৰণ জ্ঞান আপলোড কৰিছিলোঁ, কিন্তু এতিয়াৰ পৰা মই এই চেনেলটোত আপলোড কৰি যাম। এইটো দ্বিতীয়টো ভিডিঅ'। আজি মই আৰু কেইটামান প্ৰশ্ন লৈ আহিছোঁ সাধাৰণ জ্ঞানৰ। বলক দেৰি নকৰি তেনেহ'লে প্ৰশ্নকেইটাৰ আনচাৰ চাওঁ আৰু আপোনালোকৰ দুটামান প্ৰশ্ন আগবঢ়াম। শেষত সেই প্ৰশ্নকেইটা আপোনালোকে পাৰিলে উত্তৰ দিব। প্ৰথম মাহেকীয়া সাহিত্য আলোচনী আসাম বন্ধু। দ্বিতীয়টো হ'ল প্ৰথম ক্ৰীড়া আলোচনী অভিৰুচি। ইয়াতে মই এটা কথা কৈ দিছোঁ, ইয়াৰ আগৰ যিটো কুৱেশ্যন আছিলে অভিৰুচিটো সঁচৌকাৰ হৈছে, সেইটো টাইপিংটো মিষ্টেক হৈ গ'ল। অভিৰুচি ৰু হয়, গতিকে আপোনালোকে ঠিক কৰি ল'ব সেইটো। প্ৰথম চলচ্চিত্ৰ আলোচনী অৱকাশ। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচয়িতা যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া চুটিগল্পৰ ৰচয়িতা লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি। তাৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা। চলচ্চিত্ৰখনৰ যদি নাম জানে আপোনালোকে কমেণ্টত জনাই দিব। প্ৰথম অসমীয়া ছবি জয়মতী। এই জয়মতীখন কেতিয়া মুকলি পাইছিলে আপোনালোকে যদি জানে তেনেহ'লে জনাব পাৰে, আৰু যদি আপোনালোকে এই আনচাৰটো আগতে জানিছিলে এটা লাইক কৰি জনাই দিব পাৰে। প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবি ভাইটি, যাৰ দ্বাৰা আমাৰ অসমীয়া ৰঙীন ছবি জগত মুকলি হৈছিল। তাৰ পিছৰ প্ৰশ্নটো হ'ল, অৰ্থাৎ শেষৰটো প্ৰশ্ন হ'ল অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কোনখন? আনচাৰটো হ'ল নটৰাজ থিয়েটাৰ। এইকেইটা আছিলে আজিৰ প্ৰশ্ন। আজি আপোনালোকলৈ কেইটামান প্ৰশ্ন আগবঢ়াই থৈছোঁ। যোনসকলে এই প্ৰশ্নকেইটাৰ আনচাৰ জানে তেওঁলোকে কমেণ্টত জনাই দিব। প্ৰথমটো হ'ল অসমীয়া ভাষাৰ প্ৰথমখন উপন্যাস কি? দ্বিতীয়টো হ'ল অসমৰ প্ৰথমটো চাহ কোম্পানী কোনটো? তৃতীয়টো হ'ল প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী কোনখন? এইকেইটা যদি আনচাৰ জানে আপোনালোকে কমেণ্টত জনাব। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব। যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোকে ক'লোঁ ধন্যবাদ।